নমস্কাৰ, মই ডক্টৰ মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ যিহেতু পৰহি দেৱালী 20 অক্টোবৰ, আজি ধনতেৰছ 18 অক্টোবৰ। গতিকে আজি সকলোৱে ধনতেৰছত কি কিনিব লাগে, কি নালাগে মইতো আগৰ ভিডিঅ'ত দিয়াই আছে। গতিকে যিসকলে লক্ষ্মী পূজা কৰে তেওঁলোকৰ বাবে আচলতে মই বহুতে মোক মেছেজ কৰি আছে যে বাইদেউ লক্ষ্মী পূজাৰ কি সামগ্ৰী লাগে সেইখিনি আমাক জনাই দিয়কচোন। গতিকে তেওঁলোকৰ বাবে প্ৰথমতেতো এখন ৰঙা কাপোৰ ল'ব আপোনালোকে। এখন ৰঙা কাপোৰত ধুনীয়াকৈ আসনখন পাৰি ল'ব। পাৰি লৈ তাত লক্ষ্মী গণেশৰ মূৰ্তি ৰাখিবই লাগিব। তাৰপিছত যদি আপোনালোকে কুবেৰৰ মূৰ্তি বা কুবেৰৰ ফটো পায় তেনে ৰাখিব পাৰে। আৰু তাৰ লগতে ধনন্তৰী পূজা কৰা হয়। ধনন্তৰী হৈছে আচলতে সমুদ্ৰ মন্থনত যিখিনি আমাৰ আজি লক্ষ্মী ধনতেৰছৰ দিনা লক্ষ্মী আবিৰ্ভাৱ হৈছিল, সেইকাৰণে আজিৰ দিনটোৰ পৰা ধনতেৰছৰ দিনটোৰ পৰা আমি মা লক্ষ্মী মাক পূজা কৰা হয়। আগমন ঘটা বুলি আমি আজিৰ পৰা ঘৰত লক্ষ্মী মাৰ আগমনৰ কাৰণে আয়োজন কৰোঁ। আৰু ধনন্তৰীৰো উৎপন্ন এই আবিৰ্ভাৱ এই সমুদ্ৰ মন্থনতে হৈছিল। গতিকে ধনন্তৰী হৈছে বেমাৰ আজাৰৰ দেৱতা। যিসকলৰ ঘৰত বহুত বেমাৰ আজাৰ হৈ আছে তেওঁলোকে লক্ষ্মী পূজা কৰিব পাৰে। ধনন্তৰী ফটো এখন আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব। গতিকে সেই ফটো এখন প্ৰিণ্ট আউট কৰিও আপোনালোকে ৰাখিব পাৰে ধনন্তৰীৰ থাপনাত, ধনন্তৰীৰ ফটো। আৰু তেওঁলোকে কি কৰিব, লক্ষ্মীৰ ভাল পোৱা যিখিনি বস্তু সেইখিনি ৰাখিব। যদি এতিয়ালৈকে মোৰ ডিভাইন নিউমাৰো কেয়াৰ পেজটো ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি ফ'ল' কৰি দিয়ক আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কি বস্তু লাগে মই জনাম আপোনালোকক। প্ৰথমতে লক্ষ্মী গণেশৰ মূৰ্তি ৰাখক। তাৰপিছত কুবেৰৰ ৰাখিব। তাৰপিছত ধনন্তৰী ৰাখিব আৰু ক্ষীৰ চাকি এগছি জ্বলাই ল'ব। তাৰপিছত ধূপ ধূনা যি দিয়ে আপোনালোকে ৰাখিব। কৰ্পূৰ একদম কম্পালচৰি হয়। কৰ্পূৰ লক্ষ্মী মাৰ খুব প্ৰিয়। আৰু যদি আপোনালোকে চেণ্ট পাৰফিউম আঁতৰ জেচমিনৰ ইত্ৰ বুলি কয় আচলতে, ইত্ৰ ৰাখে আৰু ভাল, লক্ষ্মী মাৰ প্ৰিয়। তাৰপিছত তাত এটা 500 টকীয়া বা 100 টকীয়া যাৰ যি সামৰ্থ্য তেনেকুৱা নোট ৰাখিব। কিন্তু নোট এখন ৰাখিব। 5 পোৱা চাউল ৰাখিব। 1 কেজি 1 পোৱা চাউল ৰাখিব। 5 পোৱা গুড় ৰাখিব। 5টা কল ৰাখিব। তাৰপিছত হৰে গুৱাৰ কি ফলি বুলি কয়, আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকানত বিচাৰিলে পাব, সেয়া ৰাখিব। তাৰপিছত 5টা দেশী ঘিৰ লাড্ডু, বুন্দিয়া লাড্ডুৱে পায়। বুন্দিয়া গণেশৰো প্ৰিয়, গণেশ প্ৰভুৰ প্ৰিয়। গতিকে 5টা দেশী ঘিৰ লাড্ডু দোকানত বনাব স্পেচিয়েলি পূজাৰ কাৰণে, তেনেকুৱা লাড্ডু আনি 5টা ৰাখিব। তাৰপিছত প্ৰসাদৰ কাৰণে লাড্ডুটো আগবঢ়াব। প্ৰথমতে কি কৰিব, আপোনালোকে গণেশক দুবৰি দিব, অৰ্পণ কৰিব। কৰি ওম গণ গণপতিয়ে নমঃ বা যিকোনো এটা গণেশ মন্ত্ৰ আপোনালোকে গণেশক মাতিব আৰু আবাহন কৰিব যে গণেশ প্ৰভু যাতে বিৰাজমান হয়। তাৰপিছত কুমকুম দিব গণেশক। তাৰপিছত অক্ষত দিব। অক্ষত মানে নভগা চাউল বুলি কয়। তাৰপিছত 5টা ঠাৰি থকা পাণ, 5 পাত পাণ দিব। মানে আমাৰ যে পাণটো যেতিয়া লৈ আহো ছিঙি আনো, তাত ঠাৰিৰে সৈতে 5 পাত পাণ দিব। তাৰপিছত 5টা লং দিব। 5টা চুপাৰী মানে গোটা চুপাৰী বা 5টা তামোলো দিব পাৰে। তাৰপিছত গাখীৰ দিব, দৈ দিব, গংগাজল অলপ ৰাখিব। তাৰপিছত 5টা ইলাচি ৰাখিব, মৌ ৰাখিব। গোলাপ ফুলৰ ধূপ লগালে খুবেই ভাল, লক্ষ্মী মাৰ প্ৰিয় গোলাপ ফুলৰ ধূপ। তাৰপিছত 5টা যিকোনো 5টা ফল ৰাখিব। ধৰক 5বিধ ফল এটা ৰাখিব পাৰে। আপোনালোকে যদি 5টা দিয়ে সেইটো আপোনালোকৰ সামৰ্থ্য অনুযায়ী ৰাখিব। মই ক'লোৱে চন্দনৰ ইত্ৰ ৰাখিব পাৰে, গোলাপৰ ইত্ৰ ৰাখিব পাৰে। তাৰপিছত মলি ল'ব। মলি লৈ আৰু দক্ষিণাৱৰ্তী শংখ, লক্ষ্মী মাৰ খুবেই প্ৰিয় দক্ষিণাৱৰ্তী শংখ। তাৰপিছত এটা কলহ ৰাখিব। কলহৰ ওপৰত আম পাতত যিসকলে নাৰিকল দি ঘট প্ৰতিষ্ঠা কৰে এইখিনি ৰাখিব। ৰাখি লৈ আপোনালোকে পূজা অৰ্চনা কৰিব। লক্ষ্মী মাৰ যিকোনো মন্ত্ৰ 108 বাৰ শ্ৰীম মন্ত্ৰটো জপ কৰিব পাৰে। আৰু ইউটিউবত বহুত লক্ষ্মী মাৰ মন্ত্ৰ আছে বা অষ্টলক্ষ্মী মন্ত্ৰৰ মাৰ মন্ত্ৰ জপ কৰিব পাৰে। আপোনালোকে যেনেকে সুবিধা হয়, লক্ষ্মী মাই সকলো অলপতে সন্তুষ্ট হয়। গতিকে আপোনালোকে যেনেকে সুবিধা হয়, যি মনৰ কামনা আছে আপোনালোকে কৰিব। হালধীয়া কৰি ৰাখিব পাৰে থাপনাত, কলা কৰি ৰাখিব পাৰে থাপনাত, আপোনালোকে যি ভাল পায় আপোনালোকে
সেই আপোনালোকে ৰাখিব পাৰে গতিকে এইখিনি কৰি উঠাৰ পিছত আপোনালোকে চাউল আৰু গুড়খিনি আপোনালোকে নিজৰ ঘৰতে খাবৰ কাৰণে পিছত ব্যৱহাৰ কৰিব পাৰে এইখিনি কৰিব আৰু দেখিব অহা বছৰলৈকে যথেষ্ট আপোনালোকৰ ধন ধান আৰু বেমাৰ আজাৰৰ পৰা যি সমস্যা হৈছে আপোনালোকে বহুতখিনি পৰিমাণে লাঘৱ হ'ব বিশ্বাসেৰে কৰিব তেতিয়াহে সুফল পাব ধন্যবাদ ৰাধে ৰাধে